সকলোকে নমস্কাৰ জনাইছোঁ আৰু পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। NIOSৰ অধীনত যিসকলে DLED উত্তীৰ্ণ হৈ ৫৫০০ শিক্ষক পদত আবেদন কৰিছিল, তেখেতসকলৰ যি গোচৰ ৰুজু কৰিছিল সেই গোচৰ ইতিমধ্যে জাজমেণ্ট ঘোষণা কৰা হৈছে বা জাজমেণ্ট আহি গৈছে আৰু তাৰ ওপৰত ভিত্তি কৰিয়ে DEৰ তৰফৰ পৰা এখন গুৰুত্বপূৰ্ণ নটিচ জাৰি কৰা হৈছে আৰু এই নটিচখনতনো কি আছে সেই বিষয়ে আমি আপোনালোকৰ সৈতে আলোচনা কৰিব বিচাৰিছোঁ। নটিচখনৰ বিষয়ে আলোচনা কৰাৰ আগতে মই আপোনালোকক কৈছোঁ, যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। আমি আলোচনা কৰিব বিচাৰিছোঁ DEৰ তৰফৰ পৰাইনো জাৰি কৰা নটিচখনত কি আছে। আপোনালোকে দেখিছে স্ক্ৰীণত ডিৰেক্টৰেট অফ এলিমেণ্টাৰী এডুকেশ্যনৰ তৰফৰ পৰাই এই নটিচখন আহিছে। দেখিছে আপোনালোকে যে কি কৈছে নটিচখনত, 25/9/2025 তাৰিখৰ পৰা 26/9/2025 তাৰিখৰ ভিতৰত কি কৰিব দিছে, UDICE কোড আপোনালোকক আপলোড কৰিব দিছে। UDICE কোড ৰিলেটেড যিখন স্কুলৰ নাম আপোনালোকে দিছিলে, যিখনৰ অধীনত আপোনালোকে যিখনৰ ডাইচ কোড লৈ আপোনালোকে DLED কৰিছিল সেইখনৰ নাম দিব দিছে। আপোনালোকে ৱেবছাইটত গৈ আপোনালোকে দিব পাৰিব আৰু এইটো কেতিয়ালৈ থাকিব, 26 তাৰিখলৈ থাকিব। দেখা পাইছে যে 18-month ডিপ্ল'মা ইন এলিমেণ্টাৰী এডুকেশ্যন আছাম ফ্ৰম নেশ্যনেল ইনষ্টিটিউট অফ অপেন স্কুলিং এণ্ড ইন কণ্টিনিউশ্যন অফ দিছ অফিচ এডভাৰটাইজমেণ্ট ভাইড নং A383273/124 dated 26 of December 2023. This is for information of all candidates who have submitted their documents of DLED from NIOS that they need to submit the UDICE code as well as the same of the working school as 10th of August 2017 অৰ্থাৎ 2017 আগষ্ট মাহলৈ যিসকলে এই যিখন স্কুলৰ অধীনত কাম কৰি এই UDICE কোড ব্যৱহাৰ কৰি DLED পাছ কৰিলে তেখেতসকলৰ বাবে গুৰুত্বপূৰ্ণ নটিচখন আহিছে। গতিকে আপোনালোকে পলম নকৰি অনতিপলমে এই ৱেবছাইটত গৈ আপলোড কৰিব এই নটিচখনৰ যিহেতুকে প্ৰকাশ কৰিছে। গতিকে ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। পুনৰবাৰ কৈছোঁ, আপোনালোকক কি বিষয়ত ভিডিঅ' লাগে আপোনালোকে কমেণ্ট কৰি জনাব। আপোনালোকৰ প্ৰয়োজন অনুসাৰে মই ভিডিঅ' প্ৰস্তুত কৰি আপোনালোকৰ স্বাৰ্থ পূৰণ হোৱাকৈ মই আপোনালোকৰ সহায়ক হোৱাকৈ কাম কৰি যাম। সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। শুভৰাত্ৰি।